কি চাই আছে চাইলা মোবাইলত তাকে তোমাৰ নতুন স্কিম এটা ভাবি আছো ৰবা বাকী ৰবা মই তেতিয়া লক্ষ্য কৰিছো তোমাক মইতো বহুতেই মন তুমি কেনেকে মন চন মাৰি বহি আছো মন মানুহ নাম যে কৰিব কি আপুনি কওকচোন কওক এতিয়া মই যি দেখছো টিআৰপি মন নাম দিব টিআৰপিৰ কথা তুমি কিয় মাথা মাৰিছা তুমি কেমেৰামেন তুমি দৰমহা মাহৰ মূৰত পালি হৈ গেয়া আপোনাৰ দৰমহা দেখছো তো কিমান দি 150 টকা দিব টিআৰপি কি দি আছে টিভিৰ কথা বাদ দিয়া মোৰো আছে চলি হ'লেও আপোনাৰ দৰমহা আছে। শুনা তুমি কওক। চেনেলটো মই বহুত বছৰ চলালো গম পাইছ এই চেনেলৰ ৰুম নাছিল বেৰা নাছিল ঘৰত তেতিয়াৰ পৰাই চেনেল আনি আজি এই অৱস্থা পালা তুমি গম পোৱা আৰু তুমি মোক টিআৰপি কি জানো না আজিকালি যে এটা এনা ৰাপি যদি ইনকে আলু মেচিন ঘূৰি কিনে ভিডিঅ' বনাই দেও তাতে টিআৰপি সেইখানে হাৰাকিটো যে আপোনাৰ চাবতো লাগবো এতিয়া মোক নাচো এইটো কি মোৰ ভুল আমি ভাল নিউজ দি আছো না নাই তুমি এইগিলা ভুক পেয়া নালাগে তোমাক মই মূৰত উঠালে ভুল কৰিছো সেই পৰা সোনকাল কেমেৰা দি কৰা কি এই এন্দক মাছছো মই মাছি আজি এই কালাপান শৰ্মা তিৰজি বেপাৰী কালাপান শৰ্মা আৰু তোমাৰ এই অনন্ত ফুল তানে দো আহিব এই সৰু যা চো এটা কি করবে আপন আয় দক স্যার আপনি বলে ভাই এই 150 টাকা হইতে পারে গুদাম মই আর নমস্কাৰ কাৰবাতি লেগৰ সমুদ্ৰ স্বাগতম জনাই ষ্টুডিঅত মই কেৰপা কইতা আপোনালোকে গমে পাইছি মই আসলতে মোৰ জৰ বাংলা হোৱাৰ কাৰণে কিছুদিন ষ্টুডিঅত থাকিব পৰা নাছিলো আজি মই পুনৰ ঘূৰি আহিছো আশা কৰো আপোনালোকে আমাৰ এই বাতৰিটো সম্পূৰ্ণকৈ চাব যেহেতু ৰাজ্যত বৰ্তমান কোনো ধৰণৰ বিজনেছ উঠিব পৰা নাই দুটাই মাত্ৰ বিজনেছ চলি আছে এটা হৈছে মদৰ দোকান দুই নম্বৰটো হৈছে তীৰৰ বেপাৰ আৰু এই বিজনেছত কেনেকৈ উন্নতি কৰিব পাৰি সেই বিষয়ে সবিশেষ জানাৰ কাৰণে আমি আজি আমাৰ ষ্টুডিঅত মাতি আনিছো মদাই সন্থাৰ সভাপতি অনন্ত ফুলকৰ আৰু তীৰ সন্থাৰ সেক্ৰেটাৰী কালাপান শৰ্মা আহক আমি দুৰে লগ কথা পাতো কুতু তেরা তো সিস্টেম রবসুন টকশো চলি আছে কি হল হে ৰব অলপমান কিহৰ ফোন দেখছা এইটো টকশো বেবি নহয় ৰব না মোক ফোনটোতো কৰি ল'ব দক কেইটা তিনটা পি তীৰ বেপাৰী হয় তীৰ বেপাৰী না টকশো মাতি সন্মান দিছো বুলি এক সময় এ বিজনেস এটো কিন্তু মোৰ বিজনেস তোৰ অলৰেডি দিবা লাগে তো উলিয়াই দিবা লাগে নাকি দ এক দলটা মাৰি উলিয়াই দিবি তো কিমান পইচাৰ মানুহ মই মোবাইল এটা মোবাইল খেলা দিবি তক টকশো কৰি মোবাইল লৈ যাবি আৰে সপোনৰ কথা আহি আছে ৰব চোন আপনি বাবু তোৰ কিন্তু চাবি কিন্তু মই আৰু ডেঞ্জাৰ মানুহ হেনে কথা নহয় মোৰ বিজনেসৰ কথা আছে তো এক কৰি দুই বুলি নকবি ভালকে চাই দেখা কেমেৰা চা মুখ কলা মই কৈছে পঢ়াত দি মুখ কেমেৰা চা হয় দৰ্শক আমি এতিয়া এওঁলোক দুয়োৰে লগত কথা পাতিম হৈছে মদাই সন্থাৰ সভাপতি অনন্ত ফুলকোঁৱৰ এইবিলাক শিষ্টাচাৰী মানুহ অলপ শিক অলপ কিবা শিক পইচা বহুত আছে মোৰ লগত পইচা এই ব্যৱহাৰ এক ছেকেণ্ডত বঢ়িয়া মদাই হ'ব পাৰে শিষ্টাচাৰ এই এক ছেকেণ্ডত কিনি দিম আপোনাৰ ষ্টুডিঅ একদম আছে মোৰ তই মনে মনে থাকিবি না নখা তই ব্যৱহাৰ নহয় কিন্তু কি মাতিলো ইয়াক মই এই তই নহয় আপনি বাবু কিনা যে তোক ৰাস্তাৰ মাজত পুলিচে যে কুবাইছিল মোৰ ভিডিঅ' আছে তই চাইডেদি উইণ্ড' কৰি লাগি দিম গম পাই যাবি আৰু কম না কি কিবা না আৰম্ভ কৰো কক হয় দৰ্শক আৰু এওঁ হৈছে তীৰ সন্থাৰ সেক্ৰেটাৰী হাই গাইস বাপৰে বাপৰে মেট্ৰিকৰ ষ্টেম কৰিছে হাই দিছে হা পইচা আছে নীলজৰ দৰে পইচা হাইটো মাৰিছে দেই হয় দৰ্শক আমি অলপ দুয়োৰে লগত কথা পাতিম প্ৰথমতে আমি ইয়াৰ কথা নাপাতো প্ৰথমতে আমি কথা পাতিম মদাই সন্থাৰ সভাপতি অনন্ত ফুলকৰ ডাঙৰীয়া আপোনাক আমাৰ ওচৰত স্বাগতম জনাইছো নমস্কাৰ হয় আপুনি বহুত শিষ্টাচাৰী তো সঁচাই মোৰ এনা মদাই মই জীৱনত লাভ কৰা নাছিলো নমস্কাৰ আপোনাৰ বনছি কেনে মোৰ কনপনাই নেকি আপনি মোহাম্মদ চুপ থাক একদম চুপ ডাঙৰীয়া আপুনি আমাৰ দৰ্শকক পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম অনন্ত ফুলকৰ হয় মই গেলান বস্তিৰ পৰা আহিছো গেলান বস্তি আপোনাৰ গাঁও গেলান বস্তি বেলেগ নাম কিন্তু হয় ন আপোনাক হয় আপুনি গমেই পালা এখেত অনন্ত ফুলকৰ আৰু এওঁ গেলান বস্তিৰ পৰা আহিছিল ইমান নমস্কাৰ নিদিব বাপৰে বাপ হয় দৰ্শক এইবাৰ এওঁৰ পৰিচয়টো আমি জানিম মই নমস্কাৰ দি পেলাই কম শিষ্টাচাৰ ভাল বুলি ক'ব লাগিব নমস্কাৰ মোৰ নাম কালাপান শৰ্মা মোৰ প্ৰথম প্ৰশ্ন আপোনাক আপুনি মদৰ বেপাৰী কি কাৰণে হ'ল কি ক'ব দাদা ওৱান্স আপন এ টাইম আই ৱাজ 16 ইয়াৰ্ছ অল্ড দাদা অসমীয়া কওক হয় মোক বহু বছৰ আগৰ কথা 16 বছৰ আছিল তেতিয়া মোৰ এটা আপি আছিল গাৰ্লফ্ৰেণ্ড কি 16 বছৰতে পিতা মনে মনে থাকক দাদা আপুনি কওক তাৰ এটা বাইপাক আছিল বহুত দুৰ্ভাগ্য বাপেকটো গম পালাক আমাৰ কথা হয়
ৰাপিটো গোটেই দিলা এই মাজত টেপা এই। কেতিয়া দে আনো সেই কুত্তাৰ বাচ্চাই মোক মাতি লৈ গৈছি যাই পেলাই কৈছে কি মই তাক দিনে দিনে সদায় মই ব্লেণ্ডাৰ স্প্ৰেটো কোৱাৰ্টাৰ এটা দিব লাগিব মোৰ ইমান পইচা নাই না তেতিয়া আপুনি দুখীয়া আছিল 16 বছৰ বয়সত কাই চাকৰি কৰে ইটানো কনচা ধনী ইটা কনচা ধনী তোমাৰ লগত দাদা ইটা কনচা ধনী দুখৰ কথা কৈছে মই 100 মাৰিম মনত যাক দাদা কওক কওক মোৰ বহুত দুখ লাগে এইটো কথা হয় তেতিয়া মই ভাবলো মদা হিৰো যে মই- আজি গম পালো দাদাই মোক ডিষ্টাৰ্ব কৰি আছে কিন্তু মই চাই আছো দেই দাদা কওক কওক তেতিয়া মই কি কৰিলো হয়। যে আমাৰ যিমান মানুহ আছে চবকে মদৰ ব্যৱহাৰ মদ খাবৰ কাৰণে মই যোগান উৎসাহিত কৰিব আপুনি। উৎসাহিত কৰিম হয় সেইকাৰণে মই গোটেইখিনি পণ ললো যে এইটো কাম কৰিম মই সেইকাৰণে মদৰ বটল আছে নেকি লগত মই খালো মদ অনা এটা মই মদ অনা নাই হয় দাদা আপুনি ভাল মই জানো আপোনাক হয় আমি এতিয়া খন্তেক বিৰতি লৈ লম বাবু চল চলি থাকোঁতে তই ভালকে থাকিবি দে মই খং চং উঠি যাব কাণে চানে মাৰি দিম এবাৰ একো এনে জানা তোৰ উঠি আন মোক এইটো চাইডে মাৰিম এইটো চাইডে ওলাই গুচি যাব এবাৰ একো নহয় ভালকে থাকিবি পইচা আছে না লেভেল যা পুষ্পা ৰেডি কৰা কেমেৰা ৰেডি কৰি দে হয় দৰ্শক বিৰতিৰ পিছত পুনৰ স্বাগতম এইবাৰ আমি কথা পাতিম কালাপন শৰ্মাৰ লগত কি হয় এইবিলাক ভিতৰি মেট্ৰিক কৰিছে নেকি ডাবল এফসি লাগছি ডাবল এফসি কিহৰ এইগিলা? আপনার চ্যানেল কিনি দিম কেই টাকা লাগে আপনি যেটা বহুত দেখে আছে কেই টাকা লাগে কিহৰ FC এইগিলা? 60 টাকা 60 টাকা মুটি দেও তোর মুখত মই এই বাবু তই জুৱাৰী তই ভালকে থাকিবি দে তোক এটাই কথা কম শুন তই আবেগক কিন্তু পইচাই দি কিনে নৰা সেই বগা ভাত দেখিলে কাউৰাই বেমাৰে এই কুত্তাই নাজই এই দাদা আপনি গুটাই দাও ইয়াৰ কথা শুনছি না নাই এই গৰম উঠি আছে কেন গন কিনে করে গেলা বাপৰে বাপ বাস বাংলা দিছা দেই মদা ই কি বাস গেলাৰ বাপৰে খাবানি মদৰ বেপাৰী গেলা আনে লগত আপনি কওক আমাক আপনি তীৰ বেপাৰী কি কাৰণে এলা বাদ দাও আপনি কি রিয়া কথা নাই আপনি কি স্বপ্ন দিছে কক মই আপনার ইচ্ছা নাম্বার দিম আপনি মালা মালে দিল আৰু তই মই এতিয়া একচৰে মাৰিম তই মুক্তি দিবি তই যি প্ৰশ্ন হৈছে তাকে উত্তৰ দি টাকনা বনে কি কম মই বৈদ্য দাদা ভালকে থাকক অলপ মই প্ৰশ্ন কৰিছো কো কি কম মই বহুত দেখি আছিলো পইচাৰ কাৰণে চবতে হাত খুজো কত নাপাওঁ ইণ্টাৰভিউ মাৰবা গেলো পইচাৰ মানে পইচা দিবা নলো ইণ্টাৰভিউ নাপলো তুমি দিব নাই চাকৰিটো পাছে নকৰিলো না কো এতিয়া তাৰপিছত মই গুৱাহাটীত গেলো কাম বিচাৰি গৈছিলো তাৰপিছত তাতে দেখা পালো এখন খেলা অ ভাই একদিনত মালামাল পইচাই পইচা মই ইণ্টাৰভিউ গেলো তিৰি বেপাৰ এতিয়া মোৰ কি নাই গাড়ী তিনখান কি আছে তিৰি দুটাকে আছে বাপৰে বাপ ইমান উন্নতি উন্নতিৰ কথা নকৰে দা তাতকে মোৰ স্বপ্নাক বেছি ভাল লাগে এই তিৰি পাগলা তোৰ মই তিৰিৰ কথা কোৱা নাই ডেভেলপৰ কথা কৈছো তোৰ ডেভেলপ হৈছে গম পাইছে না বাকী আপুনি আমাৰ দৰ্শকক কওক এই তিৰ খেলাটোতো ইলিগেল খেলা আপোনালোকেতো খেলে আছে টাকনা না না অসম্ভৱ এইটো মই তিৰি খেলা ইনলিগেল বুলি মই নাভাবো ইনলিগেল নহয় ইলিগেল ইংলিছ নাজানি নকবি অসমীয়াত কবি ও ঠিক আছে নাভাবো মই কিনকে নাভাবো আপুনি যি কৈছে হয় কিনকে নাভাবো yes কাৰণ কিয় লুডু খেলে মানুহে কুটু 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 খেলে দে যাম দে যাম গবচুৱা খেলে হয় দে বিভিন্ন ধৰণৰ খেলা আছে আছে হয় নে নহয় সেইগিলাখানতো এইগিলাখান কি কৈছিলে আপুনি অলপ আগত ইলিগেল সেইগিলাটো নহয় তেতিয়াহ'লে তিৰ খেলাটো কিন্তু হ'ব পাৰে অসম্ভৱ কাৰণ তিৰ খেলাই এক দিনতে মালামাল কৰি দিয়ে মানুহ মইতো এইটো ভাবো যে চৰকাৰ এই মানে তিৰ খেলাখান অলপ জলদি বকৰাকে লাগা এই তিৰ খেলাখান এই চৰকাৰে পাতবা লাগে তেতিয়া চৰকাৰো ধনী হ'ল এমান ডাঙৰ জোৱাৰী তই ন চৰকাৰক দিয়া দিবে পৰা কোনোবা না মামাই ধৰি দিনে পিছি ফালি খেলবো তই গম পাই যাবি তাৰ তোক চালো কিন্তু তোৰ কম নহয় তোৰ কেনেকে কলকা মাৰিছে নাই নিচা বাকী আপুনি ৰাইজক কিবা ক'ব যদি কওক লাষ্টত হয় আই লাভ ইউ ৰাইজ বা তা বমিছো নকৰব অলপ থাকক বাকী আপুনি ৰাইজক কিবা কৈ যদি লাষ্ট ক'ব পাৰে আপোনালোকে জুৱা খেলত পইচা ইনকাম কৰক এক দিনত কৰৰপতি বনেগা নাই নাই মদ খাওক বৰবাদ হওক হ'ব দৌ বন্ধ কৰক আৰু হয় দৰ্শক আপোনালোকে এই মদা ইয়াৰ জুৱাৰীত পালাত নকৰিব নিজৰ জীৱনটো ধ্বংস নকৰিব নেক্সট আমাৰ লগত লাগি থাকক আমাৰ টক শ্ব' চাই থাকক ধন্যবাদ